নিশ্চয়কৈ আপুনি গামোচা পিন্ধা দেখিবলৈ পিছত গামোচা পিন্ধাৰ পিছত সোণাৰ গামোচা কেনেকুৱা লাগিছে? হয়, খুব ভাল লাগিছে যে সোণাউল্লাহ ডাঙৰীয়াক আমি ফুলাম গামোচা আৰু মালাৰে তেওঁক আদৰণি জনাই ইতিমধ্যে তেওঁক আমিনগাঁৱলৈ লৈ গ'ল, আমি আদৰণি জনাইছোঁ। আৰু আমি বিচাৰিছোঁ যে এনেকুৱা সোণাউল্লাহ হাজাৰ হাজাৰ সোণাউল্লাহৰ লগত যি অন্যায় হৈছে তেওঁলোকৰ বিৰুদ্ধে যি অন্যায় হৈছিলে তেওঁলোককে ন্যায় প্ৰদান কৰা হওক আৰু তেওঁলোকক এইদৰে মুকলি আকাশৰ তললৈ আহক, তেওঁলোকক আমি আদৰণি জনাম। আমি ক'ব বিচাৰিছোঁ যে বিদেশী ন্যায়াধিকৰণত যেতিয়া সোণাউল্লাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিলে, সীমান্ত আৰক্ষীয়ে যেতিয়া তেওঁৰ নামত তদন্তৰ ৰিপৰ্ট জমা দিছিলে, সেই তদন্তৰ ৰিপৰ্ট ভুল হৈছিলে। সেই আৰক্ষীয়ে নিজে অন কেমেৰাত স্বীকাৰ কৰিছে চন্দ্ৰমল দাসে সোণাউল্লাহক লেবাৰ বুলি কৈছিলে। যিজন সোণাউল্লাহ 30 বছৰে সেনা বাহিনীত সেৱা আগবঢ়াইছিলে, দেশৰ কাৰণে সেৱা আগবঢ়াইছিলে, বৰ্তমান তেওঁ সীমান্ত আৰক্ষীৰ উপপৰিদৰ্শক হিচাপে কাম কৰি আছে। আৰু তেনেজন ব্যক্তিৰ বিৰুদ্ধে যেতিয়া ভুল তদন্ত ৰিপৰ্ট যেতিয়া বিদেশী ন্যায়াধিকৰণত জমা কৰিলে আৰু সেই বিদেশী ন্যায়াধিকৰণে কিন্তু সেই ভুল তদন্ত ৰিপৰ্টৰ ভিত্তিতে কিন্তু গোচৰ নিষ্পত্তি কৰিছিলে। গতিকে আমি ক'ব বিচাৰিছোঁ যে সেই বিদেশী ন্যায়াধিকৰণৰ ন্যায়াধীশজনক তদন্তৰ আওতায় আহিব লাগে। যি বিদেশী ন্যায়াধিকৰণে ভুল তথ্যৰ ভিত্তিত, ভুল প্ৰতিবেদনৰ ভিত্তিত সোণাউল্লাহৰ বিৰুদ্ধে সোণাউল্লাহৰ যি গোচৰ নিষ্পত্তিৰ দায়িত্ব লৈছিলে তেওঁলোকে কিন্তু সেই ভুল কৰিছিলে। গতিকে আমি আজি সোণাউল্লাহ যেতিয়া মুকলি আকাশৰ তললৈ আহিছে আমি আটাই উৎফুল্লিত হৈছোঁ। আৰু আমি আগন্তুক সময়ত এইদৰে যিসকল সোণাউল্লাহৰ বিৰুদ্ধে অন্যায়ভাৱে ভুৱা গোচৰ ৰুজু কৰা হৈছিলে সেইসকলক ন্যায় প্ৰদান কৰক, এই দাবী আজি আমি উত্থাপন কৰিছোঁ। সোণাউল্লাহৰ দৰে যিবোৰ বিদেশী গোচৰ ইতিমধ্যে আদালতত চলি আছে, এই সময়তে একেদৰে তদন্ত হোৱাটো বিচাৰে নেকি? সোণাউল্লাহৰ দৰে যেনেকুৱা ভুল আৰু ভুৱা ভিত্তিহীন গোচৰ যিমান দৰ সোণাউল্লাহৰ নামত ইতিমধ্যে ৰুজু হৈছে, সেইসকলৰো এনেকৈ বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিব লাগে। নিশ্চয়কৈ ক'ব লাগিব যে সোণাউল্লাহৰ দৰে যিমানবোৰ ডি ভোটাৰ বা